যি প্ৰাকৃতিক পৰিৱেশ যি বিনষ্ট হৈছে? আমি আজি বিশ্ব পৰিৱেশ দিৱসৰ সকলোকে আমি উইচ কৰিছোঁ। বৰ্তমান যিটো হৈছে যে প্ৰাকৃতিক বিভিন্ন দুৰ্যোগ আহিছে বা যিখিনি ডেমেজ হৈছে সেইটো ৰিগেইন কৰাৰ কাৰণে আমি কিছুমান কাম হাতত ল'ব লাগিব। আৰু বড়োলেণ্ডত আমি বিশেষকৈ তিনিটা শব্দ লৈ পেলাই আমি কাম কৰিবলৈ লৈছোঁ। এইটো হৈছে যিটো বড়োলেণ্ডটো আমাৰ ছেফ বড়োলেণ্ড হ'ব লাগিব। ছেফ বুলি ক'লে মানুহৰ পৰা লৈ পেলাই কাৰণে ছেফ হ'ব লাগিব। ছেকেণ্ডত হৈছে গ্ৰীণ বড়োলেণ্ড। তো গ্ৰীণ বড়োলেণ্ডত আমি আগৰ পৰা যিখিনি আমাৰ গ্ৰীনাৰীবিলাক আছিলে, গছ গছনি আছিলে, প্ৰাকৃতিক সৌন্দৰ্যবিলাক আছিলে, তো সেইখিনি পূৰা ৰিগেইন কৰাৰ কাৰণেও আমি কিছুমান হাতত পলিচি এটা এডপ্ট কৰিছোঁ। আৰু তৃতীয়তে স্মাৰ্ট মানে বড়োলেণ্ড। এই স্মাৰ্ট বড়োলেণ্ডত আমাৰ অফিচ আদালত যিবিলাক স্কুল কলেজ আছে চবে যাতে এক্টিভলি চলে, ইয়াৰ কাৰণে কিছুমান পলিচি আমি হাতত লৈছোঁ। আৰু বৰ্তমানে আমি অলৰেডি আমাৰ 40টা সমষ্টিত 40টা VCDC যিটো আছে সেইটো স্মাৰ্ট VCDC কৰিবলৈ গৈ আছোঁ। আৰু আজি ৰাইজে যিটো এক্সপেক্টেশ্যন আশা ৰাখিছে সেই আশাটো মানে আমি পূৰণ কৰিবলৈ কিছুমান কঠোৰ পৰিশ্ৰম কৰিব লাগিব, আৰু সেইটো কৰিবলৈ আমি আগবাঢ়ি গৈ আছোঁ। আৰু আজি মই বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছোঁ। দীৰ্ঘদিনৰ পৰা আমাৰ এটা দাবী আছিলে যে বড়োলেণ্ডত ৰায়মানা বুলি এটা ৰিজাৰ্ভ ফৰেষ্ট আছিলে, য'ত 422 মানে 422 স্কুৱেৰ কিলোমিটাৰৰ এটা ফৰেষ্ট আছিলে, আৰু সেইটো আজি নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা হ'ব। সেইকাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত আমাৰ প্ৰকৃতিৰ যিটো মাদাৰ আৰ্থ সেইটো বচাবৰ কাৰণে চবেই আমি কাম কৰিব লাগিব, কাৰণ প্ৰকৃতি থাকিলেহে মানুহ থাকিব। তো সেইকাৰণে আজি যিটো বিশ্ব এনভাইৰনমেণ্ট ডে পৰিৱেশ দিৱস, ইয়াত মই সকলোৰে শুভকামনা দিছোঁ আৰু এনভাইৰনমেণ্টটো ছেভ কৰি ৰাখিবৰ কাৰণে সকলোকে আহ্বান কৰিছোঁ। ছাৰ, বিটিআৰ বনাঞ্চলসমূহ বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত বেদখল বহুত জেগাত হৈ আছে। এইটো আমি চাই আছোঁ কি বেদখলকাৰীবিলাক কোন হয়, তেখেতসকলে বেলেগ সুবিধা আছে নে নাই। যদি কাৰোবাৰ নিজৰ ঘৰ আছে, ঘৰ থকাৰ পিছতো মাটি থকাৰ পিছতো বনা অঞ্চলত মানে কোনোবা এনক্ৰ'চ কৰিবলৈ গৈছে, আমি তেখেতসকলক আহ্বান কৰিছোঁ তেখেতসকলে পুনৰ নিজৰ ঠাইত যাব লাগে। কোনোবা যদি আজি ঘৰ নাই, মাটি নাই, ক'ৰবাত গৰাখহনীয়া হৈছে, ক'ৰবাত গোষ্ঠীগত সংঘৰ্ষ হৈছে, বিভিন্ন কাৰণত বনা অঞ্চলত থাকিব লগা হৈছে, তেখেতসকলৰ কাৰণে আমি চিন্তা কৰিম কি তেখেতসকলক কেনেকৈ ভূমিৰ অধিকাৰ দিয়া যায়, কেনেকৈ মানৱ অধিকাৰ দিয়া যায়, এই কথাবিলাক আমি চিন্তা কৰিম। কিন্তু যিসকলে ইণ্টেনশ্যনেলি কোনো কাৰণ নোহোৱাকৈ নিজৰ লাভৰ কাৰণে ফৰেষ্টটো এনক্ৰ'চ কৰিছে বা ৱাইল্ড লাইফটো ডিষ্টাৰ্ব কৰিছে, তেখেতসকলৰ কাৰণে আইনী ব্যৱস্থা লোৱা হ'ব। এইটোৰ ওপৰত আমি এতিয়া ভেৰিফিকেশ্যন কৰি আছোঁ, আৰু আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা DFO সকললৈ আমি সেইটোকে কৈছোঁ কি কোনটো মহলটো কিমান কেপাচিটিৰ। যদি মহলখনে আপোনাক 10,000 CM দিব পাৰে, তাত যদি 20,000 CM খনন কৰিছে সেইটো নহ'ব। কোনোবা মহলটোৱে যদি 20,000 CM দিব পাৰে, তাত যদি 40,000 CM তাৰ পৰা ওলাই আনিছে, এইটো নহ'ব। গতিকে মহলটোৰ যিমান কেপাচিটি আছে সেই কেপাচিটি অনুযায়ীহে তাৰ পৰা মিনাৰেলছবিলাক বা শিল বালিবিলাক উঠাব লাগে, তাতকৈ বেছি উঠাব নালাগে। তো সেই কথাটো আমি এতিয়া আলোচনা কৰি আছোঁ, আৰু অতি শীঘ্ৰে সেইটো এটা পলিচি হিচাপে আমি ঘোষণা কৰি সেইটো ৰাইজলৈ বিলাই দিম। থেংক ইউ।